অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নতুন নতুন ভিডিঅ' চাবৰ বাবে ঘণ্টা বটনটো দবাই দিব ধন্যবাদ নমস্কাৰ বহা আহি পালা ভালে ভালে আহি পালাতো এই তোমাৰ কথা কৈছিল মোক কি কৈছিলে হ'ব বহাচোন একো বেলেগ কথা কোৱা নাই দিয়া ভয় কৰিবলগীয়া কথা নহয় একো বাকী তুমি কি কৰা বাকী মানে তোমাৰ জীৱিকা কি মই সকলো কামেই জানো কিন্তু একো নকৰোঁ মানে তুমি বেকাৰ নহয় মানে আমাৰ গাঁৱৰ বেকাৰ সন্থাৰ মই সভাপতি সভাপতি মানুহ ডাঙৰেই নহয় সভাপতি আছিলোঁ এতিয়া পেঞ্চন পালোঁ সৰু থাকোঁতে আমাৰ মা দেউতা ঢুকাল তাৰপিছৰে পৰা ভণ্টিক মই কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ এনেকৈ আৰু চলি আছোঁ আৰু ৰ'বা ভণ্টিক মাতি দিছোঁ ভণ্টি চাহ লৈ আন কি উল্টা কোপন দেখলি নাকি চেলা চব বৰবাদ কৰি দিলি ছোৱালীটো চাহ আনিছিল মাত্ৰ ক'ৰ ছোৱালী সপোন দেখছিলি মানে কলিতাৰ সপোন আমি বহুদিনৰ মূৰত ভিডিঅ' দিলোঁ মানে আমি সকলোৱে নিজৰ ব্যক্তিগত কামত জড়িত আছিলোঁ সেইকাৰণে ভিডিঅ'বোৰ সময়মতে আপডেট দিব পৰা নাছিলোঁ আৰু আগলৈ আপোনালোকে এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' পাই থাকিব আৰু আজি যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে হ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু কিবা কওক তই কিবা কওক ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টা বেলটো বজাই দিব আৰু আজিৰ এই ভিডিঅ'টোত আমাৰ ফুলবান্তি হোৱাটো স্বাভাৱিক বহুদিনৰ পিছত ভিডিঅ' এটা দিলোঁ গতিকে যদি ফুলবান্তি হয় আমাক ক্ষমা কৰি দিব বুলি আশা থাকিল আৰু লগতে ধন্যবাদ জয় আই অসম